নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। আলোচনা কৰিবলৈ লৈছোঁ আমি সন্তানক কেনেকৈ ভাল কৰিব পাৰোঁ। বহুত অভিভাৱকৰ এটা ডাঙৰ সমস্যা হৈছে যে তেওঁলোকৰ চিন্তাত পৰে আমি নিজৰ সন্তানক কেনেকৈ ভাল কৰিম। তো কিছুমানে ভাবে যে সন্তানক ভাল কৰিবৰ কাৰণে ভাল স্কুলত দিব লাগিব। কিছুমানে ভাবে যে আমাৰ গাঁৱৰ পৰিৱেশ বা আমাৰ ওচৰ চুবুৰীয়াৰ পৰিৱেশটো আমি ত্যাগ কৰিব লাগিব। কিছুমানে ভাবে যে ভাল শিক্ষকৰ তত্ত্বাৱধানত আমি সন্তানক ভাল কৰিব পাৰোঁ। কিছুমানে ভাবে যে ভাল সংগৰ দ্বাৰা আমাৰ সন্তান ভাল হ'ব পাৰে। নানান ধৰণৰ চিন্তা কৰে। কিন্তু কথাটো হৈছে কি যে সন্তানক ভাল কৰিবৰ কাৰণে প্ৰথম কথা আমি অভিভাৱকসকল নিজে সতৰ্ক হ'ব লাগিব আৰু এটা সুন্দৰ ঘৰুৱা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। সন্তানক ভাল কৰাৰ কাৰণে মই কেইটামান আপোনালোকক উপায় আগবঢ়ালোঁ। প্ৰথমতে হৈছে যে সন্তানক আপোনালোকে সৰুৰ পৰা ফাৰ্ষ্ট হোৱাৰ কাৰণে সকলো বিষয়তে প্ৰথম হোৱাৰ কাৰণে কেতিয়াও আপোনালোকে প্ৰশিক্ষণ নিদিব। কাৰণ কিয় আমি দেখা পাওঁ যে কেজি বা নাৰ্চাৰী স্কুলবিলাকত ধৰক মুখত চকলেট লৈ দৌৰিব লাগে, চামুচ এখন থাকে। বহুত সন্তানে দৌৰিব নোৱাৰে, মাক দেউতাকে তাতে তেওঁলোকক গালি পাৰিবৰ কাৰণে আৰম্ভ কৰে বা জোৰ দিয়ে ফাৰ্ষ্ট হ'ব লাগিব। এনেধৰণৰ তেওঁলোকক যদি ফাৰ্ষ্ট হোৱাৰ কাৰণে আমি সদায় কৈ থাকোঁ, তেওঁলোকে অন্য দিশত কেতিয়াও গুৰুত্ব দিব নোৱাৰিব, কেৱল এটা দিশতে গুৰুত্ব দি থাকিব আৰু ইয়াৰ ফল এটা ভাল নিশ্চয় নহ'ব। বহুত ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে সন্তানক অকল নম্বৰৰ ওপৰত, মাৰ্কছৰ ওপৰত, ৰিজাল্টৰ ওপৰত গুৰুত্ব দিয়ে আৰু তেতিয়া এই কৰাৰ ফলত তো যদি আমি তেওঁলোকক অকল ৰিজাল্টৰ ওপৰতে গুৰুত্ব দিওঁ, মাৰ্কছৰ ওপৰতে গুৰুত্ব দিওঁ, তেওঁলোকে যেতিয়া ডাঙৰ হ'ব তেওঁলোকে আত্মকেন্দ্ৰিক হৈ যাব লাহে লাহে আৰু তেওঁলোকে বেলেগ একো চিনি নাপাব, কেৱল নিজক চিনি পাব। সেয়েহে পাৰিলে নহয় আপোনালোকে কৰিবই লাগিব। যদি সন্তানক ভাল কৰিব বিচাৰিছে, সন্তান যেতিয়া স্কুলৰ পৰা আহে বা বিভিন্ন ঠাইৰ পৰা আহে, তেওঁ সদায় এটা কথা সোধক যে আজি তুমি কাক হেল্প কৰিছা, তুমি সহায় কৰাৰ ফলত কাৰোবাৰ উপকাৰ হৈছেনে, বা তোমাৰ কাৰণে আজি কাৰোবাৰ মুখত হাঁহি আহিছেনে, এনেকুৱা ধৰণৰ কথাবিলাক সোধক। তেতিয়া সন্তানে ভাবিবলৈ বাধ্য হ'ব যে মই ভাল কাম কৰিলে মা দেউতাই ভাল পায় আৰু লাহে লাহে তেওঁলোকৰ চৰিত্ৰবিলাক ভাল হ'ব, তেওঁলোকে ভাল চিন্তা কৰিব আৰু সদায় নতুন কিবা এটা ভাল কৰাৰ কাৰণে চিন্তা কৰিব। তো এটা ভাল ঘৰুৱা পৰিৱেশতহে আমাৰ মানুহে সামাজিক হ'ব পাৰে। তো সেয়েহে মই আশা কৰিম সন্তানসকলক সদায় পঢ়াৰ লগতে অন্য সামাজিক দিশটোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক। বহুত অভিভাৱকে আমাৰ সন্তানে যদি কিবা ভুল কৰে তো ফিজিকেল পানিছমেণ্ট দিয়ে। এইটো একেবাৰে ভুল কথা। যদি ফিজিকেল পানিছমেণ্ট এনেকৈ দিয়া হয়, তেওঁলোকক বেছি খঙাল হৈ যায় আৰু এটা সময়ত তেওঁলোকে মনত ছেট কৰি লয় যে কোনোবাই যদি আমাৰ ওচৰত ভুল কৰে তেওঁলোককো আমি ফিজিকেল পানিছমেণ্ট দিব লাগিব। তো ইয়াৰ ফলত আপোনাৰ সন্তানৰ পৰা আপুনি এটা ভাল কেতিয়াও ফল আশা কৰিব নোৱাৰে। ইয়াৰ পিছত হৈছে যে সন্তানে খং কৰে। খং কৰাটো স্বাভাৱিক, বিভিন্ন কাৰণত সন্তানে খং কৰিব পাৰে। তো খঙত আপুনি তেওঁৰ খংটো আৰু বঢ়াই নিদিব। যেতিয়া তেওঁৰ খংটো কমিব তো আপুনি তেওঁৰ লগত বন্ধুসুলভ ব্যৱহাৰ কৰক, তেওঁক সোধক এনেকুৱা কি হৈছে যাৰ কাৰণে তেওঁ খং কৰিছে, যে এই খং কৰিব যে নালাগে, যে খঙৰ পৰা একো লাভ নহয়, তেওঁক ভালকৈ এইটো বুজাই দিয়ক। কাৰণ কিয় তেওঁ যেতিয়া মনক নিয়ন্ত্ৰণ কৰিব পাৰিব, তেওঁৰ জীৱনটো নিয়ন্ত্ৰণ কৰাত তেওঁৰ সুবিধা হ'ব। আমি সন্তানৰ অভিযোগ কেতিয়াবা আমাৰ অতিথি বা পৰিয়াল বা আমাৰ বিভিন্নজনক আমি কৰোঁ। যেতিয়া ঘৰত কোনোবা আহে বা ৰাস্তাত আমি কাৰোবাক লগ পাওঁ যে ই ভাল নহয়, ই ভালকৈ নপঢ়ে, এনি টাইম মোবাইল চাই থাকে, টিভি চাই থাকে, এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আমি বেলেগক কওঁ। ভুলতো এনেকুৱা অভিযোগ আপোনালোকে বেলেগক নক'ব। সন্তানৰ কিবা ভুল দেখিছে আপোনালোকে চেষ্টা কৰক নিজে ঠিক কৰিবৰ কাৰণে। লোকৰ আগত অভিযোগ কৰিলে তেওঁ লাজ পাব আৰু তেওঁ জেদী হৈ যাব। ইয়াৰ পিছত হৈছে কি সন্তানৰ কি ভাল কাম। আপোনাৰ সন্তানৰ প্ৰত্যেকটো সন্তানৰে কিবা এটা বিশেষত্ব এটা আছে। চ' সন্তানে কিহত ভাল, আপুনি সেই ভাল দিশবিলাকত তেওঁক উৎসাহ দিয়ক। মানুহৰ আগত ক'বলৈ যদি লগা হয় কওক যে ই অমুকত ভাল হয়, এনেকুৱা কৰি ভাল পায়, ভাল ছবি আঁকে, ভাল গান গায়, সাঁতুৰিব পাৰে। তেওঁৰ ভালখিনি মানুহক দেখাই দিয়ক। ইয়াৰ ফলত তেওঁ উৎসাহিত হ'ব আৰু তেওঁৰ পৰা এটা ভাল আশা কৰিব পাৰিব। ঘৰত কাৰো আপোনালোকে সমালোচনা নকৰিব। বহুত ক্ষেত্ৰত আমি দেখা পাওঁ আমাৰ ঘৰবিলাকত আমি লোকৰ সমালোচনা আমি কৰি থাকোঁ। ইয়াৰ ফলত সন্তানো ভাবিব যে বেলেগৰ সমালোচনাটোক একদম তেওঁ এটা আকৰ্ষিত হ'ব আৰু লোকৰ বেয়াটো চাবলৈ চেষ্টা কৰিব। সেয়েহে ঘৰুৱা পৰিৱেশত লোকৰ সমালোচনা আপোনালোকে কেতিয়াও নকৰিব। সন্তানৰ সপোনক গুৰুত্ব দিয়ক, আপোনাৰ সপোনক নহয়। আমি বহুত ক্ষেত্ৰত বহুত অভিভাৱকে ভাবোঁ মই ডক্টৰ হ'ব বিচাৰিছিলোঁ, মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিলোঁ বা মই এজন ভাল বিষয়া হ'ব বিচাৰিছিলোঁ, মই হ'ব নোৱাৰিলোঁ, মোৰ সন্তানে হ'বই লাগিব।
তো এই বুলি ভাবি সন্তানৰ সপোনক আমি গুৰুত্ব নিদিওঁ, নিজৰ সপোনক গুৰুত্ব দিওঁ। আৰু এনেকুৱা কৰাৰ ফলত হয়তো আপোনাৰ সন্তান ডক্টৰ, ইঞ্জিনিয়াৰ বা ডাঙৰ বিষয়া এজন হ'ব, কিন্তু তেওঁ জীৱনত কেতিয়াও সুখী হয়তো হ'ব নোৱাৰিব। সেয়েহে মই অনুৰোধ কৰিম আপোনালোকক যে সন্তানৰ সপোনটো কি কৰি তেওঁ ভাল পায়, কি কামত তেওঁ আনন্দ পায়, এইখিনি আপুনি বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰক। সদায় সন্ধিয়া আপোনালোকে ঘৰত প্ৰাৰ্থনাৰ এটা ব্যৱস্থা কৰিব। দৈনিক যদি আপোনালোকে প্ৰাৰ্থনা কৰে, ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ মানসিক উৎসাহ বৃদ্ধি হ'ব, তেওঁলোকৰ যি কৰ্ম কৰিব, পঢ়া শুনাত মন বহিব। সেয়েহে প্ৰাৰ্থনা আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া কথাটো হৈছে কি যে সন্তানে আমাৰ মোবাইল ফোন ভাল পায়, সন্তানে টিভি চাই ভাল পায়, খেল ধেমালি কৰি ভাল পায়। তো তেওঁলোকক এটা সময়ৰ সৎ ব্যৱহাৰ আমি শিকাব লাগিব। সময়ৰ সৎ ব্যৱহাৰ বুলি কোৱাৰ লগে লগে যে তেওঁলোকে কিমান সময় মোবাইল চাব, কিমান সময় ফ্ৰেণ্ডৰ লগত কথা পাতিব, টিভি কিমান সময় চাব, কিমানখিনি পঢ়িব, যাতে তেওঁলোকে কোনো মানসিক কষ্ট নাপায়। এটা নিৰ্দিষ্ট সময় তেওঁলোকক ঠিক কৰি দিব। সেই নিৰ্দিষ্ট সময়খিনিত তেওঁলোকে পঢ়া শুনা, খেলা ধূলা, মোবাইল গোটেইখিনি তেওঁলোকে চাব। ফিজিকেল এক্টিভিটিজ খুবেই দৰকাৰ হয় সন্তানৰ কাৰণে। বহুতে হয়তো ডান্স ভাল পাব পাৰে, কোনোবাই ছুইমিং ভাল পাব পাৰে, কোনোবাই অন্য ব্যায়াম ভাল পাব পাৰে, মাৰ্চেল আৰ্ট ভাল পাব পাৰে, য়োগা এনেকুৱা ভাল পাব পাৰে। কাৰণ তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে এইবিলাকৰ খুবেই প্ৰয়োজন। কাৰণ স্বাস্থ্য ভাল হ'লেহে তেওঁলোকৰ পঢ়া পাতি আদি কৰি সকলোতে ভাল হ'ব। কেতিয়াও ভুলতে নাভাবিব এইবিলাকত দিলে মোৰ সন্তানৰ পঢ়া ক্ষতি হ'ব। এইবিলাক ভুল চিন্তা এৰক। আপোনাৰ সন্তানৰ সুস্বাস্থ্য হ'লেহে মন এটা হ'ব। গতিকে ফিজিকেল এক্টিভিটিত তেওঁলোকক সংলগ্ন কৰাওক। সন্তানে পঢ়াৰ সময়ত বহুতবিলাক অভিভাৱকে নিজে মোবাইল চাই থাকে। তেতিয়া সন্তানৰ মনত এটা ভাৱ হয়, মই ইমান কষ্ট কৰি পঢ়ি আছোঁ, কিন্তু মোৰ মা দেউতাই মোবাইলত এনজয় কৰি আছে। তো আপুনি এনেকুৱা কেতিয়াও নকৰিব। সন্তানে পঢ়ি থকাৰ সময়ত আপুনি ওচৰত বহক আৰু আপুনি মেগাজিন এখনে হওক বা আপুনি নিউজ পেপাৰে হওক বা আপোনাৰ অফিচিয়েল কিবা কাম আছে, সেইখিনি আপুনি সন্তানৰ ওচৰতে কৰক। তেতিয়া সন্তানৰ পঢ়াত মনোযোগ বৃদ্ধি হ'ব। আমাৰ বহুতবিলাক মোৰ অভিভাৱকক এটা ক্ষেত্ৰত বেয়া লাগে যে সেইটো হৈছে কি সন্তানক আত্মবিশ্বাসী নহয়, অন্ধবিশ্বাসী হ'বলৈ শিকায়। যে কাৰোবাৰ খং অকণমান বেছি, হাতত এটা আঙুঠি দিব, এইটো আঙুঠি পিন্ধিলে খংটো কমি থাকে। কোনোবাই পঢ়াত বেয়া, কোনোবাৰ মন চঞ্চল, নানান ক্ষেত্ৰত কাৰোবাৰ দুৰ্ঘটনাৰ পৰা বাচি থাকিবৰ কাৰণে তেওঁলোকক হাতত বিভিন্ন ধৰণৰ পাথৰ দিয়ে, জ্যোতিষীৰ পৰা লৈ পিনে। তো এইবিলাকৰ ফলত সন্তানে অন্ধবিশ্বাসী হ'বলৈ শিকে। তো সন্তানক অন্ধবিশ্বাসী কেতিয়াও নকৰিব, আত্মবিশ্বাসী আপোনালোকে কৰক। যিমানে আত্মবিশ্বাসী হ'ব আপোনাৰ সন্তান সিমানেই সফল হ'ব। সদায় নিশা আপোনালোকে একেলগে আহাৰ গ্ৰহণ কৰিব। আমি ৰাতিপুৱা বিভিন্ন ঠাইত বিভিন্ন সময়ত ওলাই যাওঁ ঘৰৰ গোটেই সদস্যবিলাকে। ৰাতি যেতিয়া আপোনালোকে একগোট হ'ব, তেতিয়া আপোনালোকে চাব যে আপোনালোকে একগোট হৈ যেতিয়া খানা খাব, একেলগত খানা খাব, তেতিয়া আপোনালোকৰ মাজত এটা সুসম্বন্ধ এটা গঢ়ি উঠিব, আপোনালোকৰ মাজত মিলা প্ৰীতি সদায় থাকিব। সেয়ে মই সন্তান ভাল হোৱাৰ কাৰণে এইকেইটা কথা আপোনালোকক উল্লেখ কৰিলোঁ। চেষ্টা কৰিব পালন কৰাৰ কাৰণে। ধন্যবাদ।